নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। NB Assam 87 ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আৰু আজি আপোনালোকলৈ বুলি এটি সুন্দৰ ভিডিঅ' প্ৰস্তুত কৰি আনিছো, যাতে আপোনালোকে আগৰ ভিডিঅ'বোৰ দৰে আপোনালোকে যাতে মৰম দিব। আৰু আপোনালোকে সকলোৱে জানে ফেচবুক ইউটিউবত এগৰাকী কণমানি সুন্দৰ কণ্ঠৰে গোটেই সমগ্ৰ ভাৰতবৰ্ষতে সকলোৱে মন মোহিত কৰি পেলাইছে। গতিকে সেই সুন্দৰ কণমানি গৰাকী সুন্দৰ কণ্ঠৰ যি যাদুকৰী কণ্ঠ কণমানি প্ৰণামিকা বৰবৰাৰ কণ্ঠত এটি সুন্দৰ বিয়ানাম আপোনালোকলৈ আগবঢ়াইছো। লগতে কৌস্তভ বৰগোহাঁই আমাৰ কণমানিটি সুন্দৰ এটি বিয়ানাম লগতে এটি সুন্দৰ বিহুগীত আপোনালোকলৈ প্ৰেৰণ কৰিছো, যাতে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ চাব আৰু আগৰ ভিডিঅ'সমূহৰ দৰে আপোনালোকে যাতে মৰম দিব। গতিকে আহকচোন আমি ভিডিঅ'টো উপভোগ কৰো। লগতে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় আপোনালোকে মোক জনাবলৈ নাপাহৰিব।